হাই ফ্ৰেণ্ডছ, পুনৰবাৰ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি আমি আহিছোঁ আমাৰ গাঁৱৰ নামঘৰলৈ আৰু এতিয়া যিহেতু নামঘৰত ভাদ মাহৰ নাম চলি আছে আৰু আমাৰ গাঁৱৰ আইসকলো আমাৰ নামঘৰত প্ৰতিদিনেই নাম লৈ আছে আৰু আজি মই আৰু মোৰ শাহু আহিলোঁ নামঘৰলৈ বুলি। আমি গৈ পাওঁতে আইসকল এগৰাকী দুগৰাকীকৈ আহিছে আৰু এয়া হৈছে আমাৰ গাঁৱৰে আপাদো। হৈ নহ'লে আহিলা কৈ দিয়া আহিছে নাই আহিছে কৈ দিয়া। এনেকুৱা গৰম দুয়োফালে সেউজীয়া পথাৰৰ মাজতে আমাৰ নামঘৰটো দেখিবলৈ ইমান ধুনীয়া লাগিছে চাওকচোন। আৰু ৰ'দটোৱে 3 দিনমানৰ পৰা ইমান চোকাকৈ দিছে নহয়, মানে গৰমৰ কথাটো ক'বই নালাগে। খাওঁতে শুওঁতে সকলোতে মাথো অসহ্য গৰম, ক'তো শান্তি নাই। আৰু নামঘৰলৈ আহিম বুলি মুখত কৈ থাকোঁতেই দিনবোৰ গৈ আছে আৰু ইফালে ভাদ মাহো শেষ হ'বহি। সেইবাবে আজি গৰম বুলি ভাবি নাথাকি ওলাই আহিলোঁ। আৰু তাতে কাৰেণ্টৰ কথাটোতো বেলেগকৈ ক'বই নালাগে। দিনটোৰ 24 ঘণ্টাৰ 4 ঘণ্টাও যদি এইকেইদিন ভালকৈ দিছে, মুঠতে মৰ ঘামত জুৰুলি জুবুৰি হৈ দিনটো একেবাৰে অৱস্থাটো চাব নোৱাৰা হৈ থাকে। নামঘৰলৈ আহিলৈ যিমান গৰম অনুভৱ কৰিম বুলি ভাবিছিলোঁ, সেয়া পিছে নহ'ল দেই। নামঘৰৰ চাৰিওফালে থকা গছবোৰৰ ছাঁ পৰি নামঘৰৰ ভিতৰভাগ ঠাণ্ডা হৈ থকাৰ বাবে নামঘৰত থাকি ভালহে লাগিল। আৰু এয়া আমাৰ নামঘৰৰ চাৰিকাষৰ পৰিৱেশটো চাওকচোন, কিমান ধুনীয়া, একদম সেউজীয়া পুৰা। আমাৰ ঘৰৰ পৰা নামঘৰলৈ অলপ দূৰ আহিব লাগে আৰু আমাৰ গাঁৱৰ নামঘৰত আবেলি 3মান বজাৰ পৰা সন্ধিয়াৰ 5মান বজালৈকে নাম লোৱা হয়। আৰু পোনেই গৈ আমি অলপ সময় বহিলোঁ, যিহেতু তেতিয়ালৈকে সকলো আহি গোট খোৱা নাছিল। আৰু তাতে আমাৰ ময়েও আজি নামঘৰলৈ আহি মুকলি পাই খুব ভাল পাইছে। একেদিনে আহি তাই আইসকলৰ হাতৰ তালে তালে হাত চাপৰি বজাবলৈ শিকি গৈছে। তাইৰ ফূৰ্তি কিমান চাওকচোন। এয়া হৈছে আমাৰ নামঘৰৰ মূল আসন ভাগ আৰু নাম লোৱাৰ আগতে আইসকলৰ দ্বাৰা ভগৱন্তৰ শ্ৰীচৰণলৈ বুলি মণিকূটৰ ভিতৰত এগছি চাকি জ্বলাই আগবঢ়াই লোৱা হয়। আৰু যিমান যি হ'লেও নামঘৰলৈ আহিলে হৰিনাম এফাকি গালে সঁচাকৈ নিজৰ মন চনবোৰ বহুতেই ভাল লাগে। আজিলৈ আমাৰ নাম ইমানতে শেষ হৈছে আৰু নাম শেষ হোৱাৰ পাছত আমি সকলোৱে এতিয়া চাহ খাইছোঁ আৰু চাহ খাই থকাৰ মাজতে উঠি আহি ময়ো যিমান পাৰি সকলোৰে সৈতে সময়খিনি ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। আমাৰ অসমীয়া সমাজত বছৰটোৰ 12টা মাহৰ ভিতৰতে ভাদ মাহটোকে পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয়। আৰু এই ভাদ মাহতে আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ থকা প্ৰতিটো নামঘৰতে ভগৱানৰ নাম কীৰ্তন কৰা হয়, হৰিনাম লোৱা হয়। আৰু সঁচাকৈ গাঁৱৰ সকলোৱে একেলগ হৈ হৰিনাম লোৱাৰ যি এটা সুন্দৰ পৰিৱেশ, বহুতেই ভাল লাগে। আৰু তাৰ লগতে প্ৰতিটো নামঘৰৰ নাম কীৰ্তনেৰে মুখৰিত পৰিৱেশত মনটো আপোনা আপুনি আধ্যাত্মিকতাত ডুব যায়। আৰু আমাৰ এই পবিত্ৰ ভাদ মাহটোতে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীও পৰে, গুৰু দুজনাৰ তিথিও পৰে। মুঠতে হৰিনামেৰে মুখৰিত হৈ থকা নামঘৰসমূহে পৰিৱেশবোৰ সৰগীয় কৰি তোলে। একো ডাঙৰ কথা নহয় ন, উঠাই দিলোঁ। কিন্তু ডাঙৰ কথা হয় নাই? ধুনীয়া বা এজনী উঠিছে দেই, এজনী চা। সকলোৱে চাহ খাই আজৰি হৈ কালিলৈ আকৌ নামঘৰত একে সময়তে লগ পোৱাৰ কথা কৈ ঘৰাঘৰি হৈছে আৰু আমিও তেওঁলোকৰ সৈতে ঘৰলৈ বুলি উভতিবলৈ লৈছোঁ।
অ' শুন চাহ তাহ দি আহিলোঁ। কালিলৈ হেৰি কি কয় হেৰি নহয় মাধৱদেৱৰ তিথি পাক এটা মাৰিব। কাইলৈ আহিব ময়ো আহিম দেই। দিন কৈছোঁ তাৰপৰা তাই অসুবিধা হ'ল যে তাৰপৰা নিদিলোঁ আৰু এই এনেকৈয়ে ভাল লাগে আহি। হয়তো আমি আহি আছোঁ। আমি এতিয়া আহি ঘৰৰ ওচৰ পাইছোঁহি আৰু এই যে আপোনালোকে আমি আহি থকা খেলপথাৰখন দেখিছে, এই খেলপথাৰখনৰ কাষতে এখন LP স্কুল আছে আৰু আমাৰ এই ঘৰৰ কাষতে থকা স্কুলখনৰ খেলপথাৰখনতে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে 15 আগষ্টৰ দিনটোত দিবা-নৈশ ফুটবল খেলৰ আয়োজন কৰা হয় আৰু এই বছৰো ফুটবল খেলখনৰ আয়োজন কৰা হৈছিলে। গাঁৱৰ মনোমোহা পৰিৱেশ চাই থাকোঁতেই চকুৰ আগতে দেখি থকা এই সেউজীয়া পথাৰখনো দুদিনমানৰ পাছতে পকা ধানেৰে সোণালী হৈ পৰিব। আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ মই এনেদৰে আগবঢ়ালোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পুনৰবাৰ আপোনালোকক মই মোৰ আন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।